फ्रेंड्स आज मैं चापाती एटा टेस्टी रेसिपी लै आहिছোঁ। एया मैं चापाती किखन बनाई थैছোঁ। एतिया इयाते मैं अलप सस दि दिम। एनेदरे दि दिছোঁ। ससखिनिर ओपर मैं भाजी थोआ पनीरखिनि एनेदरे दि दिছোঁ। एखिनि मैं नारिकলৰ रुपणीरे रुकी लैছোঁ। বইল কণী এটা মই এনেদৰে দুফাল কৰি দি দিছোঁ। এনেদৰে বনাই দিবচোন, ল'ৰা ছোৱালীবিলাকে খাই বৰ ভাল পায়। এয়া হৈ গৈছে, খুব সোনকালে হৈ যায়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।